So good morning guys, পুনৰ ভিডিঅ' লৈ আহি গ'লো মই আৰু আজি আপলোড দিছোঁ ভিডিঅ' এটা মোৰ মানে ব্লগ আৰু আজি লাষ্ট ডে চ' লাষ্ট ডে ব্লগ দিম আজি লাষ্ট ডে হয় কিন্তু লাষ্ট ডে যদি লেট কৰে নহ'ব মানে আৰু কৰিব লাগিব যদি আমি আৰু কৰিব লগা হয় তেন্তে আজি ব্লগ আৰু কালি ব্লগ একেলগে দিম কিন্তু তেনেকৈ ভিডিঅ'খিনি বহুত মৰম দি আছে ভাল লাগিছে সঁচাকৈ তেনেকৈ মৰম দি থাকিব চাই থাকিব কমেণ্ট কৰিব কমেণ্ট কৰিলে বেছি ভাল লাগে মানে কমেণ্টটো কিবা পঢ়িকৈ ভাল লাগে আমাৰ এতিয়া মেকআপ চলি আছে এতিয়া ভিডিঅ'টো আৰম্ভ আমাৰ 10 মিনিটৰ পিছত আৰম্ভ হৈ যাব ভিডিঅ' এইটো আমাৰ পূজা মেকআপ কৰি আছে ৰাহুল দাক এতিয়া মেকআপ কৰি আছে এতিয়া মেকআপটো চাওঁ কি লগাইছে মেকআপটো কৰি দিয়ে নামটো কৈ দিয়ে কি ক্ৰীম লগাইছে একদম মানে যাব কাট 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 কৰি দিবা কাৰণ ছোৱালী চাব না বহুত বেজাৰ ল'ৰা বিশেষকৈ মই যেনেকুৱা বা মই নহয় আৰু বেলেগ আৰু মেকআপ নহ'লেও চলে কিন্তু ছোৱালী নচলে ছোৱালী লাগিব মেকআপ চ' অলপমান টাচ আপ দিলোঁ মানে ঘাম বেছি ওলাই আছে যে সেইকাৰণে টাচ আপ দিলোঁ আৰু সুমিত আছে মোৰ লগত সুমিত তুমি কি এটা মেকআপ সি অলৱেজ মেকআপ কৰি থাকে মই নকৰোঁ আজিহে অলপমান দিছোঁ কাৰণ আজি মানে লাষ্ট ডে না চ' আৰু এইকেইটা কৰি আছে এই এজনীটো লাগি আছে আইনা নিদিয়ে চাবলৈ মোক আৰু পিংকি মোবাইলত চাই আইনা নাই বুলি মোবাইলত চাই আছে মোক চনুৱে কৰি দিছে মেকআপ অকণ মানে পাৰেহি ত' এতিয়া দেখুৱাওঁ কি হয় আৰম্ভ কৰোঁ আৰু মোক নিজে কেনেকৈ লাগিছে মই নিজে নাজানো চাম এতিয়া আৰু আজি ছোৱালী মেকআপ কৰা নাই ল'ৰাও কৰিছে ন এইটো মানে 2 ঘণ্টা খাই দিলে এতিয়া মই দেখুৱাওঁ অনিল দিলীপ কিবা কিবি একদম মজা চ' মই ইমান কৈ থাকিব নোৱাৰিম মানে ব্লগ কৰিব নোৱাৰিম কাৰণ মই কেমেৰা ধৰি থাকোঁ লগতে এক্টিঙো কৰোঁ চ' ডাইৰেক্ট এক্টিং কৰা আৰু এইবিলাক হাঁহি ধেমালি ক্লিপবিলাক দি দিওঁ সেইবিলাকে চাব আৰু মাজে মাজে কম আৰু সময় পেলাই ব্ৰেক লওঁ চ' সেইটোৱে চাই থাকিব আৰু এনজয় কৰিব কমেণ্ট কৰিব চাই থাকক চ' আজি ফাৰ্ষ্ট শ্বুট মোৰ পৰা আৰম্ভ কৰোঁ কালি মোৰ পৰা মানে শেষ হৈছিল চ' মোৰ পৰা আৰম্ভ কৰোঁ তাৰপাছত লাহে লাহে দেখুৱাম আৰু আজি কিমান ঘণ্টা খালি তহঁতে আজি কিমান ঘণ্টা খালি 2 ঘণ্টা সিহঁতৰ কাৰণে লেট হয় সিহঁতৰ কাৰণে আৰু না এজনী নকওঁ এজনী আজি সোনকালে আহিছে ন বঢ়িয়া চাওঁ চ' গাইজ লাঞ্চ টাইম শ্বুট কৰিলোঁ এতিয়া 1 বাজি গ'ল অকল লাঞ্চ টাইম লাঞ্চ কৰোঁ আৰু লাঞ্চ কৰাৰ পাছত আকৌ পুনৰ ভিডিঅ' আৰম্ভ কৰিম আজি শেষ হ'ব চাগে আৰু চ' চাই থাকক তেনেকৈ দেখুৱাই থাকিম মাজে মাজে মই একদম টাইম পোৱা নাই ব্লগ বনাবলৈ আজি লাঞ্চ সেইটো আৰু ন চব চেঞ্জ কৰি খাব লাগে আজি ভোলা দা আহিছে ভোলা কেনে লাগিছে কৈ শ্বুট কৰি কেনে ভাল লাগিছে বাৰু লাগিছে এতিয়া ইয়াৰ পৰা শ্বুট কৰি আকৌ বেলেগ প্ৰগ্ৰামতে যাব লাগিছে বলবম যাম কি খাইছে ৰাহুল দা ত' আজি লাঞ্চ এয়াহে জামৰ ব্ৰেড ভাল লাগিছে খাই কৰি মানে ড্ৰাই ফ্ৰুট ভাল লাগিছে আৰু আজি শ্বুটটো মানে শেষ কৰিম ভাবিছোঁ শেষটো নহয় কাইলৈ শেষ হ'ব কাইলৈ মানে 2 পিছতো কৰিব পাৰিম কিন্তু আজি ফাৰ্ষ্ট পাৰ্টটো শেষ কৰি একদম ঠিক আছে আৰু মোৰ লগত আছে কি নাম ঠিক আছে শ্বুট কৰিম কৰিবলৈ আৰম্ভ কৰিম নে বেটি লগাই আছো নাচ দিছিলো যে ঠিক আছে দিলীপ কিবা কোৱা এতিয়া খাই বৈ আৰম্ভ কৰিম আকৌ এতিয়াতো খালো বাৰু লাঞ্চ কৰিলো এতিয়া আৰম্ভ কৰি আছো সেইফালে আহি যোৱা সোনকালে কিবা কোৱা এতিয়া ভিডিঅ'টো আৰম্ভ হৈ এতিয়া কৰিবনে ষ্টাৰ্ট কৰিম কিবা 2টা কাৰণে ৰখি আছো তাত আকৌ জলদি গ'লগৈ অঁ ঠিক আছে দিয়া মেমে এতিয়া চিন দি আছে নিজৰ ছাত্ৰ ছাত্ৰীসকল দিয়া একশ্যন অঁ কি কৰিব লাগে দিয়া Yes, yes, ini yang perlu video. Oke.
ইয়া Ready? Action. Action. So guys, আজি পাৰ্ট 1ৰ শ্বুট শেষ, পাৰ্ট 1 কমপ্লিট হ'ল। বহুত সোনকালে পাৰ্ট 2ৰ শ্বুট আৰম্ভ কৰিম আমি। আৰু মোৰ লগত আছে এয়া মোৰ ক্ৰু মেম্বাৰ, হাই বুলি কৈ দিয়া ক্ৰু মেম্বাৰ। আজি বহুত ভাল লাগিল ন, আজি বহুত তামাম ফূৰ্তি কৰিলো আৰু লগতে চৰু খালো মই। একো নাই বাৰু। আৰু যদি ভিডিঅ' ভাল লাগিছে কি কৰিব লাগে? আৰু কমেণ্ট কৰিব। মই বহুত সোনকালে দি আছো, বহুত সোনকালে। চ' টাটা, বাই বাই।